গাইজ আৰু নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। তো আমাৰ কণী মহাৰাজ ইয়াত আছে, পুৰা চিৰা তিৰা খাই লৈ বহি আছে ইয়াত। চিৰাও খাইছে, পিঁয়াজো খাইছে। সি মানে মানুহটো আকৌ এতিয়া দিনটোত কেইবাৰ চিৰা খাওঁ? দুবাৰ। তাৰ বোলে ভোক নালাগে, লিভাৰৰ ঔষধ এটা খাব। লিভাৰৰ ঔষধ, আগৰ লিভাৰ ঔষধটো শেষ হ'ল নেকি? আচ্ছা, ইয়াৰ বোলে ভোক নালাগে বাৰু। এতিয়া আমাৰ মেইন কথা হৈছে কি, আজি আমাৰ ৰুমত নতুন এটা R&D ষ্টাৰ্ট হৈছে। তো আজি আমাৰ ৰুমত বনিব আপোনাৰ ডেলিচিয়াছ বইজ বাৰ্গাৰ। তো তাৰ কাৰণে আমি ফাৰ্ষ্টতে এইটো মেইন বস্তুটো চীজ, এইটো বহুত দাম চীজ, খাব নোৱাৰি এইটো। নেক্সট আহি গ'ল আপোনাৰ বন, তাৰপিছত বিলাহী, এইফালে আছে বাটাৰ আনিছোঁ অলপমান, আৰু এইফালে কবি কাটি থোৱা আছে, আৰু এইফালে গাজৰটো অলপ বেলেগ ষ্টাইলত কাটিছোঁ, পূৰা একদম এক পিচ শ্লাইচ টাইপত। তো এইটো কুকাৰত আমি আলু আৰু মাংস সিজাই লৈছোঁ, 5টামান হুইচেল মাৰি লৈছোঁ ব্ৰইলাৰ মাংস। তো এইটো হুইচেল মাৰা হৈ গ'ল। এইটো মাংসটো ঠাণ্ডা হ'লে আৰু হুইচেল পৰিলে হৈ গ'ল, খুলি থৈ দিওঁ। তো চাই থাকক আপোনালোকে, বাকী প্ৰচেছ গোটেইখিনি দেখাই আছোঁ আপোনালোকক। তো আমাৰ এইটো কুকাৰ হুইচেল পৰি গ'ল, মাংস আৰু আলু আছে ইয়াতে। আজি মানে কি বাৰ্গাৰ বনাই মই নিজেও নাজানো। ৰেচিপিটো মানে যদি ভাল লাগে আৰু এইটো পেটেণ্টেড কৰি দিম মোৰ নামত, আৰু যদি বেয়া লাগে আৰু ভিডিঅ'টো আপলোডেই নিদিওঁ। বিহাইণ্ড দ্য চিনছ। ৰেডি? তো গাইছ, এইটো মাংস ঠাণ্ডা হৈ গ'ল, দেখা দেখুৱাই আছো। তাৰপিছত ইয়াতে আপোনালোকে 1 চামুচ মেয়নিজ দিব লাগিব। 1 চামুচ বুলি কয় আৰু দিলে গলত বাত হয়। তাৰপিছত এটা কণী, মানে মই নিজেও গম পাইছোঁ কৰি কি আছো। ভাল হ'লে ভিডিঅ'টো পাব, আৰু বেয়া হ'লে মোবাইলটো নাথাকে ভিডিঅ'টো। মানে কণী খোৱাটো হাত বহুত বেয়া বনায়, মানে ধোৱাটো বহুত জৰুৰী। তাৰপিছত কণী অমলেটটো কোনটো গ'ল আছে। তাৰপিছত এইটো পূৰা একদম মালটো পূৰা মাৰিব লাগিব, একদম এনেকৈ মেয়নিজ দি। মোতপাত এইখিনি এতিয়া সানিব আৰু ধুনীয়াকৈ সানি আছে। মাংস হাৰ্ডিবিলাক চব আঁতৰাই মেলি, আলু আঁতৰাই মেলি, মাংস কণী দিছোঁ আৰু মেয়নিজ দি পেলাই। এতিয়া কি বনি আছে ময়ো নাজানো এইটো। চেফ নাজানে মানে কি বনাই আছে, আৰু মই এইটো দেখাও নাই এনেকৈ বাৰ্গাৰ ৰেচিপি নাজানো বাৰ্গাৰৰ। বাকী জানিলে বাৰু মই বনাম, খালি এতিয়া কি বনি আছে মই গম পোৱা নাই আৰু। ইয়াতে আপোনালোকক আৰু এটা ইউটিলিটি কেছ দেখাই দিছোঁ। একো এনেকৈ মানে বেকাৰ পেলাব নালাগে। ত' ইয়াত দেখিছে এইটো কবি পাত, যোনটো ওপৰত থাকে। তো তাৰ ওপৰত যোনখিনি হাৰ্ডি আছে, হাৰ্ডিখিনি ইয়াত বাছি পেলাইছোঁ। তাৰপৰা আমি ডাষ্টবিনত পেলাই দিম। আৰু এটা কথা লগতে আপোনালোকক কৈ দিওঁ, আমাৰ নতুন ভিডিঅ'টো আহি পালে, আজি আপলোড হৈছে 6টামান বজাত, 7টা বজাত নে 6টাত? 7টাত আপলোড হৈছে। মই ভিডিঅ'টো চাই আছোঁ, মই গোটেইটো চোৱা নাই। ত' যিসকলে ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টো গৈ এবাৰ চাব, কেনেকুৱা লাগিলে আপোনালোকে জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰি দিব, কমেণ্ট এটা কৰিব কোনটো পাৰ্ট আপোনালোকৰ ভাল লাগিলে, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাকী এতিয়া কি কৰি আছে, এইখিনি সানি আছে। এটা বস্তু পাহৰা গ'ল ইয়াৰ মাজত। কি পাহৰিলে? নমক স্বাদ অনুসাৰ নেকি? কি পাহৰিলা? তাৰপিছত আৰু কি পাহৰিলা? কি জিৰা চিৰা এইবিলাক দিব লাগে নেকি? বঢ়িয়া জিঞ্জাৰ গাৰ্লিক দিয়া মই অকণমান হেল্প কৰি দিব লাগে নেকি? পানী উৰাই পঠিয়াইছে। বেছিও দিব নালাগে, অকণমান আৰু
মাংসত যিমানখিনি দিয়ে সেইটো মেইনলি আমাৰ হেৰিটো হয় যোনটো প্ৰচেছটো। আচলতে বাৰ্গাৰৰ মাজত টিক্কিটো বনাই থকা নিচিনা মোক কিয় লাগিছে, টিক্কিটো হয় নিচিনাকৈ। সেইটোৱে হয়, টিক্কিটো একচুৱেলি এইটো মোৰ ষ্টাইলত বনাই আছোঁ মানে। মানে এতিয়া টেষ্ট কৰি গম পামহে কেনেকুৱা হয়। টেষ্টটো নকৰালৈকে কি হয় গম পোৱা নাযাব। নেক্সট আমি অকণমান হেৰি মছলা চছলা অকণমান ষ্টাইল আছে নাই সেইটো সেই নহয় ষ্টাইল দেখোঁতে চাউল এগালমান ঢালি ষ্টাইল নেদেখাবি মছলা এগাল ঢালি। তাৰপিছত দিব লাগিব জিৰা। জে ফৰ জিৰা। তো গাইছ সেইটো দেখা পালে, তো যোনটো আমাৰ মানে হেৰি আছিলে এইটো কি কয় আলু পিটিকা আৰু মাংসৰ যোনটো পিটিকা আছিলে সেইটো মানে আপোনাৰ ধুনীয়াকৈ পিঠা টাইপ কৰি ল'লোঁ তাত টিক্কিটো বনাবৰ কাৰণে, আৰু ধুনীয়াকৈ তেল দি পেলাই তো ফ্ৰাই কৰি আছোঁ। তো গোটেইকেইটা ফ্ৰাই কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। তো গাইছ দেখা পাইছে ধুনীয়া একদম কালাৰটো ধুনীয়া ৰেড হৈ গৈছে। তেনেকৈ এটা ৰেড হ'লে মানে নমাই দিম আৰু বাকীকেইটা বনাবলৈ আছে। তো এইটো কালাৰ হৈ গ'লে আৰু মানে মোৰ মতে বাৰ্গাৰটো ছাকচেছফুল হৈছে আৰু বাকী নাজানো আৰু খাই পেলাইহে গম পাম কি হয়। সেইবুলি আৰু 4টা বাৰ্গাৰ বনাওঁতে এইটো অৱস্থা নে পাকঘৰটোৰ। গাইছ ফাইনেলি দেখাই দিওঁ টিক্কি চিক্কি হৈ গ'ল বনাই, পূৰা চেক্সি টিক্কি বনিছে। লুক এট দিছ মেন, অ' ইয়ে। দেখি পানী পৰিছেনে মুখৰ? এতিয়ালৈকে পৰা নাই, আচল কামটো হোৱাৰ পিছতহে পৰিব। তো এতিয়া মেইন কথা হৈছে কি অকণমান তেল এখন দি ল'ব লাগে, পুৰি যায় নহ'লে বাটাৰডাল। এই বাটাৰ গম পাইছানে চেফ? অকণমান তেল অকণ দি ল'ব লাগে, পুৰি যায় নহ'লে। বঙা চাব অকণমান বাটাৰটো মানে বৰ স্পেচিয়েল বাৰ্গাৰ। গাৰ্লছ কেন নেভাৰ মেক দিছ, বাট আই এম নট আণ্ডাৰষ্টেণ্ডিং গাৰ্ল। গাৰ্ল মেক মোৰ দেখা দিছ। আৰু মাংসটো জ্বলিব মজাকৈ। বঢ়িয়া। বনটা আকৌ ৰঙচুৱা হ'লে বেছি মানে কৰিব নালাগে, বেছি লগাব নালাগে, বনটো ওলাব লাগে। ত' এতিয়া এনেকৈ বনকেইটা বাকীকেইটা বনিব, গোটেই প্ৰিপেয়াৰ হোৱাৰ পিছত বাকীখিনি দেখাম আপোনালোকক। ৰেডি। তো গাইছ এতিয়া মজাকৈ চাই লওক, অলপ তললৈ আন। এইটো হৈছে আপোনাৰ হেৰি কবি, পিঁয়াজ, এতিয়া মেয়নিজ সানি থোৱা আছে, বিলাহী, এইফালে কেঁচা পিঁয়াজ আছে, বিলাহীৰ মাজত লুকাই গ'ল, আৰু এইফালে গাজৰ আছে, আৰু এইফালে এইটো পেটি টিক্কি। তো টিক্কিটো এতিয়া মজাকৈ আজি ৰাতি ডিনাৰ এয়াই আৰু। আজি ডিনাৰ এয়া ভাত চাত বনাব নাই। তো বনটো প্ৰথমে কি দেখালোঁ আপোনাক, এনে বাটাৰত হেৰি কৰি দিছিলোঁ। তো এতিয়া মেইন কথা সজোৱাটো বাৰ্গাৰটো, ঠিক আছে। প্ৰথমে অলপ মেয়নিজ, ঠিক আছে। মেয়নিজটো অকণমান সৰহকৈ দিব লাগে, বাৰ্গাৰ খাব মানে। হেৰিটো আন চিজ 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 80 টকীয়া চিজ, বঢ়িয়া। অলপমান দিলোঁ কবি পাত্তা, তাৰপিছত থাকিব এটা টেষ্টি টিক্কি, ঠিক আছে। তাৰপিছত থাকিব একদম তলতে প্ৰিমিয়াম আমুল চিজ। মই আজিলৈকে চিজ মানে খাই পাইছোঁ, বাট তেনেকৈ কিনি পেলাই কিনিব লাগিব। গম গমেই নাই কথা। বেছি কিয় লাগে, ৰাতি খালি তো গাইজ এতিয়া বৰ্তমান জাষ্ট ওলালে চিজটো যেনে তেনে আৰু এগাল খাই থাকিলে পেটটো ওলাই গৈয়ে থাকিব দেখোন। কিন্তু যে বাৰ্গাৰটো সজোৱাটো ডেক'ৰেশ্যনটো ইমান এটা ভাল নহ'লে উপায় নাই। বিলাহীটো দিয়া ষ্টাইল আছে, এইটো এটা এইফালে বাৰ্গাৰ 2 পিচ বিলাহী, ঠিক আছে। এনেকৈ চিজ, তাৰপিছত গাজৰটো দিওঁতে ষ্টাইল এটাত, সেইটো ষ্টাইলত গাজৰ দিব লাগিব, ঠিক আছে। বঢ়িয়া। অকণমান আকৌ কৰি দিলে হ'ল, আৰু নেক্সট বাৰ্গাৰটো ইয়াত কভাৰ আপ কৰি দিলে হ'ল। This is the tasty burger, okay? ইয়াতে মজাকৈ এতিয়া চচ অলপ, তো গাইজ বাকীটা বনাই দেখাওঁ, কাৰণ চিজটো উলিয়াবলৈ বহুত অসুবিধা হৈছে। মেইন কথা যে মই খাই পেলাই চাওঁ যে কেনেকুৱা হৈছে হা। মেইন কেছটো সেই খোৱাটোতে। এবাৰ ওচৰৰ পৰা দেখা, বাৰ্গাৰটো লুকছ মজা আহিছে, কিন্তু একদম পূৰা KFCতকৈ টেষ্টি বাৰ্গাৰ আহিছে। একটা মাৰি চাওঁ কেনেকুৱা হৈছে।
বঢ়িয়া নে মা কচম মজা হ্যাঁ So tasty, man, so tasty. আমি খাই বাগানে আকৌ লগ পাই আছো খাই পেলাই মুখৰ পৰা কথা ক'ব পৰা নাই মুখত বাৰ্গাৰ খুৱাই গাইছ একদম মজাকে খাই বৈ হৈ গ'ল বাৰ্গাৰটো আৰু এইফালে গোটেই গাল খেচি মেচি থোৱা আছে এটা বাৰ্গাৰ থাকি গ'ল কণীয়ে খাব নোৱাৰিলে পুৰা খেচি থোৱা আছে ৰুমডাল আৰু এইফালে আমাৰ কণী পুৰা চাফা কৰি আছে চাফাই অভিযান চলাই আছে আমাৰ ইয়াত মানে কামবিলাক ডিভাইড কৰা আছে লেতেৰা কৰা দায়িত্ব মোৰ চাফা কৰা দায়িত্ব কণীৰ তো গতিকে এইফালে এইবাৰ চব চাফা কৰিলে বাৰু চাবলগীয়া অৱস্থা হৈ আছিলে তো মেইন কথা হৈছে কি বাৰ্গাৰটো খাই এতিয়া কেনেকুৱা লাগিলে ভিডিঅ'টো আপলোড দিব পৰা যাবনে নাই তো বাৰ্গাৰটো মোটামুটি ঠিকে আছে কিন্তু মানে আমি দুটা খালোঁ ন মই দুটা খাই দিলোঁ পেটৰ মানে একদম ফুটি অৱস্থা ইয়া হৈ গৈছে মানে এটা খালেই মানে পুৰা ধুনীয়াকৈ খুব ভোকত এটা খাই দিলে মজাকৈ ভোক গুচি যায় আৰু বাৰ্গাৰটো মানে ঠিক ঠাক আছিলে আৰু ইমান ভাল বুলি বেয়া বুলি নকওঁ বাট মানে মিড ৰেঞ্জতকৈ অকণমান ওপৰত আৰু তো গতিকে আজি ভিডিঅ'টো ইয়াতে খতম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক শ্বেয়াৰ কৰি দিব তো নতুন এটা ভিডিঅ' দি আকৌ লগ পাম ঠিক আছে আৰু ইয়াৰ নেক্সট যোনটো কণ্টেণ্ট হ'ব নেক্সট কণ্টেণ্টটো পূৰা খাটাৰনাক কণ্টেণ্ট হ'ব এটা তো মানে পূৰা খাটাৰনাক কণ্টেণ্ট হ'ব একদম কি ক'ম আৰু তো গতিকে একো হিন চিন নিদিওঁ আপোনালোকে চাই থ'ব ভিডিঅ'টো আৰু এই আৰু যোৰ মানে ভাল হৈছে বাৰ্গাৰটো তো